গুড ইভিনিং গাইজ, নতুন এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম। আজি অলপ জামা মছজিদৰ পিনে আহিছিলোঁ। চ' আপোনালোকক অলপ জামা মছজিদৰ নাজাৰা দেখাই দিওঁ। ৰমজান বুলি অলপ মেহফিলটো গেহেৰা হৈ আছে, চ' তাত গৈ আছোঁ। এতিয়া অলপ চান্দনী চকত আহিছোঁ, ইয়াত অলপ বস্তু ল'ব আছিল মোৰ। বস্তুখিনি লৈ দেখাই আছোঁ আপোনালোকক জামা মছজিদৰ নাজাৰা। ত' গাইজ অলপ চান্দনী চকৰ ৰাস্তাত খোজকাঢ়ি আছোঁ, অলপ আপোনালোকক মেহফিল দেখাই দিওঁ। গাইজ আহি পাই গ'লোঁ জামা মছজিদ। এতিয়া গৈ আছোঁ অলপ ভিতৰৰ ফালে। মেহফিল দেখা পাই আছে আপোনালোকে। এতিয়া ৰাতি 11টা বাজে, কিন্তু ইয়াত ভিৰ একদম বহুত ভিৰ। ৰমজানৰ মেহফিল ইয়াত পূৰা ৰাতিপুৱালৈ এনেকুৱা মেহফিল হৈ থাকে, পূৰা ভিৰ হৈ থাকে এই মাৰ্কেটখনত। মোৰ আগতে আছে জামা মছজিদ, আপোনালোকক দেখাই আছোঁ অলপ বেক চাইডেৰে নাজাৰা অলপ খানা চানা দেখাই আছোঁ আপোনালোকক। বহুত টেষ্টি খানা পায় ইয়াত। कितने का है किलो? 160 रुपये किलो। वो वाला यानी 180 रुपये किलो, 140 रुपये, यानी 160 बारीक वाली। लेना है भाई, ये तो नहीं लेना है। रुपये किलो है खजला। इसका नाम क्या है? ये खाजा खाजा खजला खजला। ये फेनी है, ये खजला। ऐसे दूध में बनाते फेनी, ऐसे खजला बनाते हैं। ये सेवाई है ना, सेवाई फेनी फेनी सवैया हुआ है लंबी वाली। अच्छा अच्छा। ये मामी सवैया कच्ची, हाँ हाँ वो चीनी के अंदर बनती है। सही है। बहुत ভিৰ চাগে, অলপ চাউণ্ডৰ অলপ প্ৰব্লেম হ'ব পাৰে, কিন্তু কেছ নাই। মই আপোনালোকক দেখাম, এক্সপিৰিয়েঞ্চ দিম জামা মছজিদত। অলপ কিবা খাওঁ, আপোনালোকক দেখাই আছোঁ কি খাওঁ। এখন ৰেষ্টুৰেণ্টত আহিছোঁ, হাজি মহম্মদ বুলি। ইয়াৰে খানা টেষ্ট কৰি জনাই আছোঁ আপোনালোকক কেনেকুৱা। গাইজ হোটেলতে ইমান মানুহ, চাৰিওফালে মানুহেই মানুহ। आई गल हमार चिकन फ्राई कैसा है भाई? टेस्ट नहीं किया। आप टेस्ट करो, एक नंबर फेमस है इधर। ब्लॉगर लोगों ने इसको फेमस कर दिया है इतना कि देखो आप, जगह नहीं है बैठने की। हाँ, इतना चारों तरफ लोग ही लोग हैं। कौन सा ग्रुप है? कौन सा है? मैक्स। बहुत टेस्टी। तो भाई चिकन खा लो, नेक्स्ट और बेलेग हम कोई अपनी की शादी होगी तो चलेंगे। देखा है तो बहुत बेलेग बेलेग खाना देखा है। गाइस বৰষুণ দি দিলে ইয়াত। এতিয়া বৰষুণৰ মজা লৈ অলপ বহুত দিন মূৰত বৰষুণ দিছে। বৰষুণটো নিদিয়ে ইয়াত, বৰষুণৰে মজা লওঁ। তো গাইজ আসলাম চিকেনত আহি গৈছোঁ এতিয়া। একফালে দেখা পাই আছে পুৰা লম্বা লাইন। ইয়াত মানে লাইন পাতি কিনে খাব লাগে গাইজ। এতিয়া অলপ লাইন পাতি আছোঁ। ভাই কিतना টাইম रुकना पड़ेगा? कोई आधा घंटा ৰখিব লাগিব গাইজ চিকেন খাবৰ কাৰণে ইয়াত। তো চাওঁ, ৰখি চাওঁ কি হয়, দেখা যাব। সোমালোঁ ভিতৰত। চিকেন
লাইন পাতিব লাগে ওপৰত দেখাই আছোঁ মেহফিল গোটেই ছাতৰ ওপৰতো মানুহ গাইজ এই তলত দেখা পাই আছে আপোনাৰ মাৰ্কেট বেয়া চিকেন টিকেন বনাই আছে গেটো দেখা পাব আপোনালোকে গোটেই ভিৰ গোটেই ফ্ল'ৰ ভিৰ হা গৈছিলোঁ আসলাম চিকেনত কিন্তু ইমান মানুহ মই আৰু পাৰা নাই আৰু মই সেইকাৰণে গুচি আহিলোঁ তাত নাখালোঁ ক'ৰবাত বেলেগতে খাই দিম কেছ নাই আৰু বহুত ভাল ভাল জেগা আছে খোৱা জেগাৰ কমি নাই कहीं और ही खा देगा ना भाई हाँ उधर यार इतना भीड़ कौन खाएगा और देरी हो गल आमार 11টা বাজি গ'ল তো আপোনালোকে মেহফিল দেখা পাই আছে 11টা বজাতো এনেকুৱা মেহফিল বেগত দেখা পাই আছে আপোনালোকে পুৰা ভিৰ शाही टुकड़ा देना वजन 1 प्लेट ही लगाओ चलो भाई ऊपर चलो ये मैंगो आइसक्रीम এতিয়া অলপ চাহি টুকুৰা খাওঁ মেংগো আইচক্ৰীম আৰু চাহি টুকুৰা টেষ্টটো জনাই আছোঁ আপোনালোকক এইটো মানে আইচক্ৰীম আৰু এইটো ব্ৰেডেদি বনায় এইটো গৰম এইটো ঠাণ্ডা বেষ্ট কম্বো গৰম আৰু ঠাণ্ডা তো গাইজ আমাৰ খোৱা লোৱা হৈ গ'ল নাজাৰাটো দেখা পালে এতিয়া টাইমটো চাই ল'ব পাৰে আপোনালোকে 11টাই বাজিছে কিন্তু ইয়াত ভিৰ কমা নাই পিছফালে আপোনাৰ মানুহ দেখা পাই আছোঁ মোৰ বেগত বহুত মানুহ এতিয়া আমি আৰু ইয়াৰ মাৰ্কেটৰ পৰা ওলাই ঘৰ যাম আৰু অলপ বস্তু ল'ব আছিল বস্তুখিনি লৈ ল'লোঁ আমার भाई कुल्फी का वो नहीं भाई तुम खा लो খাবার পারবে পুরা লাইন তো গাইজ আজিৰ ভিডিঅ'টো ইয়াতে সমাপ্ত কৰোঁ ভাল লাগিল যদি লাইক শ্বেয়াৰ কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰিব নাপাহৰিব আৰু নতুন নতুন ব্লগ আহি আছে তো তেতিয়ালৈ বাই বাই গুড নাইট জয় আয়